এই ৰাতিখন মাক আমি আগবঢ়াই থ'বলৈ আহিছোঁ দেহা মই আৰু বাবা মা যাই পেলাই ফুৰিবলৈ সেইকাৰণে এতিয়া বাজিছে 4:30মান মাক থ'বলৈ আহিছোঁ গাঁৱৰ মানুহো যায় মামা মাহীহঁতো যায় ক'ত গৈ আছে কৈ আছোঁ ৰ'ব হেই গাইজ আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ 12টামান বাজিলে আজি মাহঁত আকৌ ফুৰিব গৈছে মাহঁত নহয় মানে মা গৈছে আমাৰ ঘৰৰ পৰা তাৰপিছত মাহী মামী মামা এনেকৈ গৈছে মালিনী থানলৈ গৈছে না নপৰিবা দেই মালিনী থান গৈছে আমাৰ গাঁৱৰ পৰা গৈছে তেনেকৈ মানুহ আল্ট্ৰা এখন লৈ গৈছে তাৰপিছত সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিলোঁ মালিনী মামীও গৈছে দেখাই গৈছে মামী মামীও গৈছে মামাহঁতৰ ছোৱালী দুজনী মাহীৰ ছোৱালীজনী মা আৰু আমাৰ গাঁৱৰ মানুহ এনেকৈ গৈছে ৰাতিপুৱা 5টামান বজাতে গৈছে এতিয়া 11:20 মানত পাইছেগৈ নেকি গৈ পেলাই এতিয়া মাক ফোন কৰিছিলোঁ চাকি তাকি জ্বলাই আকৌ তললৈ নামি আহিছে এনেকৈ ক'লে আৰু তাৰপিছত সেইকাৰণে উঠিলোঁ মাহঁতো উঠিলে 3টামান বজাতে তাৰপিছত মই দেহাক জগাই দিলোঁ মাক আকৌ আগবঢ়াবলৈ গ'লোঁ অকণমান আগত মানে গাড়ীখন তাতে ৰাখিলে তাতে উঠিবগৈ সেইকাৰণে আমি উঠিলোঁ 5টা বজা নাই আৰু 4:30মান বজাতে উঠিলোঁ দেহা মই বাবা আমিকেইটা গৈ পেলাই মাক থৈ আহিলোঁগৈ তাৰপিছত আহি পেলাই আকৌ আন্ধাৰ হৈ আছিলে সেইকাৰণে আকৌ আমি শুই গ'লোঁ শুই পেলাই আকৌ 7টামান বজাত উঠিছোঁ আৰু তাত দেহা শুয়ে গ'ল আৰু দেহা উঠিছে 9টামান বজাত তাই পূৰা শুলে তাৰপিছত মই উঠি বাবাৰ কাৰণে ভাত চাত বনাই মেলি বাবাক খুৱাই বোৱাই বাবাও গ'ল ভাইটিকো খুৱাই বোৱাই ডিউটি পঠিয়ালোঁ এতিয়া ঘৰত আছোঁ অকলে মই আৰু দেহা তাই খুৱাবলৈ বিচাৰিছিলোঁ নোখোৱাই সেইকাৰণে ভাবিলোঁ মামাহঁতৰ ঘৰত মামী মামা যিহেতু গ'ল আইতা অকলে আছে সেইকাৰণে দেহা আৰু মই তালৈকে যাওঁ ইয়াতনো অকলে কি কৰিম মামীও গ'ল দেহাই মামী চিঞৰি আছে চব গ'ল আইতা ঘৰত অকলে আছে মামাহঁতৰ ঘৰত মানে শাহুমাৰ মাকৰ ঘৰ মানে আইতা মামী এতিয়া আইতাৰ ওচৰলৈ যাওঁ দেখাই মই গা পা ধুই আজৰি হ'লোঁ মই ৰুটি খালোঁ ভাত খোৱা নাই বাবাক দিবলৈ ৰুটি বনাইছিলোঁ তাৰপিছত তাৰে থাকিলে সেয়াকৈ খালোঁ তাৰপিছত এতিয়া মোৰ চৰ ধুলোঁ দেহাটো ধুই মেলি দিলোঁ এতিয়া যাওঁ আইতাহঁতৰ ঘৰৰ পৰা আহোঁগৈ আজি হ'ল বুধবাৰে আমাৰ এইফালে এটা বেপাৰী আহে বুধবৰীয়া বেপাৰীজনে চব আনে আৰু চুলিত মৰা কেপেনা পিং চিঙৰ পৰা ধৰি মানে এখন টমটমত গোটেই কাপোৰ কানি বা চব বস্তু আনে আৰু তাৰ পৰা ল'লোঁ মই কেপেনা দুডাল এইকেইডাল কেপেনাকেইডাল ভাল কালাৰকেইটা এইকেইটা লৈছোঁ এইকেইটা একদম হেভি আছে মানে কেপেনাকেইডাল এনেকুৱা দুডাল ল'লোঁ আকৌ ল'লোঁ ৰাবাৰ দুডাল এনেকুৱা দেহাৰ কাৰণে মোৰ কাৰণে তাৰপিছত ল'লোঁ নেল পলিচ দেখাই দিওঁ আকৌ নেল পলিচটো দিয়া তুমি সানিবা এইটো নেল পলিচ এটা ল'লোঁ কিহৰ জানো 30 rupees লৈছে ভালেই বোলো সোনকালে নাযায় তোমাকো সানি দিম তাৰপিছত ছোটটো চা কাণফুলি ঘৰত পিন্ধি থাকিবৰ কাৰণে এইযোৰ বেক কেমেৰা কৰি ৰাখিছোঁ এইযোৰ কাণফুলি ল'লোঁ এইযোৰ এনেকৈ ছাইডত এটা ৰিং আছে গল্ডেন কালাৰ মাজত পাথৰ এটা আছে সৰু আৰু নেল পলিচটো হ'ল এইটো ৰঙৰ মই এনেই এটা আঙুলি সানি চাইছিলোঁ য়েল্ল' কালাৰ এইটো য়েল্ল' কালাৰ তাৰপিছত এইকেইডাল কেপেনা আৰু কিবা এটা ল'বলৈ আছিলে বুধবাৰে সদায় মানে প্ৰতিটো বুধবাৰে আহে ভাবি থাকোঁ এইটো ল'ম সেইটো ল'ম কিন্তু সিটো আছিলে ল'বলৈ কিন্তু পাহৰি থাকোঁ বেপাৰীটো আহিলে পাহৰি থাকোঁ এতিয়া এইকেইটাকে দেখিলোঁ এইকেইটাকে মনত পৰিলে লৈ থ'লোঁ আৰু আকৌ নালাগে মই তোমাক ভৰিত সানি দিলোঁ নহয় সেয়া এতিয়া যাওঁ আইতাহঁতৰ ঘৰলৈ আৰু আজি দিনটো কি কৰোঁ দেহাৰ সৈতে অকলে থাকিম তাকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি মামাৰ ঘৰলৈ ওলাই আহিলোঁ আৰু বোলা ইমান কিনাৰলৈ নাযাবা দেহা পৰি যাবা নহয় অকণ মাজলৈ আহা এইফালে আহা চুচু কৰিব লাগিলে ক'বা দেই আহা ধুনীয়া লাগিছে নেল পলিচ সানি ছোৱালী একেবাৰে ধুনীয়া লাগিছে হা হ'ব আহা হেল্ল' গাইজ আমি আইতা ঘৰত আহিছোঁ মই বুলি কোৱা চেণ্ডেলযোৰ তিতিলে কোৱা মই মুতিলোঁ চেণ্ডেলযোৰ তিতিলে সেইকাৰণে মই কোচত আহিছোঁ কোৱা আজি মই
নাচিম চাবা দেই বাই বাই কোৱা এইফালে আইতাই বনোৱা পকৰি দেখিবলৈ কি টেষ্টি আৰু খাবলৈতো বিৰাট টেষ্টি আইতাই বহুত ধুনীয়া খানা বনায় এইফালে বাবু মামাই ৰোৱা ফুল মামা মামী ধুনীয়াকৈ ৰুই থৈছে ইফালেও আছে এয়া হ'ব মামাহঁতৰ শিৱ মন্দিৰটোত থকা শিলটো দেখিছেনে ওখকৈ সেইটো শিলেনো সৰুতে এনেকৈ আনি পুতি থৈছিলে শিলটো জীয়া শিল বোলে এতিয়া ডাঙৰ হৈ গৈ আছে ইমানটো আছে বহুত সৰুতে আনি ৰুইছিলে পুতি থৈছিলে এতিয়া হেনো শিলটো ডাঙৰ হৈ আহি আছে মামা আইতাহঁতে কয় কিন্তু ভাবিবলগীয়া কথা আকৌ শিলটোও ডাঙৰ হৈ আহি আছে যে এতিয়া দেহা শুই গ'লেই যেনে পূৰা কাপোৰ ঠিকছে দি শুৱাই থৈ দিছোঁ খাই পেলাই শুই গ'লে টোপনি হৈছে নহ'লে ৰাতিপুৱাই শুই যায় এতিয়া আজি শুৱা নাই খেলি আছিলে আজি দেৰিকৈ উঠিছে বাৰু সেইকাৰণে এটা শুলে সেইকাৰণে ভাবিছোঁ মই এতিয়া কাম এটা কৰোঁ কাম মানে এনেই আছোঁ কৰিবলৈ একো নাই টোপনি অহা নাই শুই থাকিবলৈ সেইকাৰণে ভাবিছোঁ কাম এটা কৰোঁ সেইটো কাম মই আজিলৈকে মানে কৰি পোৱা নাই বুলিয়ে ক'ব পাৰি কৰিয়ে পোৱা নাই আজি ফাৰ্ষ্ট কৰিম তাকে কি কাম বোলক চাই লওক কামটো হৈছে এইটো চাউল জৰা মই মানে চাউল জাৰি পোৱাই নাই আজিলৈকে জাৰিবলগীয়া মানে তেনেকৈ হোৱাই নাই ইয়াতো মায়ে জাৰে ঘৰতো মা আৰু পেহীয়ে জাৰে আৰু তেনেকৈ ইমান জাৰিবলগীয়া নহয় এনেই কেতিয়াবা চিৰা তিৰা বজাৰৰ পৰা যদি আনে তেতিয়া মানে এনেই চিৰাখিনি জাৰোঁ কমকৈ মানে আৰু তেনেকৈ বেলেগ একো জৰাই নাই সেইকাৰণে আজি এইখিনি আছিলে মানে অকণমান তুঁহ আছিলে চেলাৰত দিয়া হয় ইমান নাই মানে অকণমান আছে আৰু সেইখিনি জাৰি পেলাই চাওঁ পাৰোঁনে নোৱাৰোঁ আৰু চেষ্টা কৰিলে নোৱাৰাকৈ আমি একো নাই সেইকাৰণে কৰি চালোঁ পাৰিলোঁ মানে যেনে তেনে আৰু যি হ'লেও মানে তুঁহখিনি গুচালোঁ ধান কেইটামান নাছিলে এটা দুটা ধান আছে সেইখিনিও গুচালোঁ সেইটো কামেই আৰু অলপ পাৰোঁনে নোৱাৰোঁ চাওঁ সেইকাৰণে কৰি চালোঁ এইটোৱে আছিলে নোৱাৰা কামটো চাউল হৈ গ'ল এতিয়া পাছফালে আছোঁ আহা এতিয়া 3:30মান বাজিছে খাবলৈ ভাত খোৱাই নাই ৰাতিপুৱা ৰুটি খালোঁ বাবাক বনাই দিছিলোঁ আহা এইফালে আহা চেণ্ডেলযোৰ পিন্ধি আহা বাৰীলৈ যাম কচু কাটিম যোৱা চেণ্ডেলযোৰ পিন্ধি আহা ভয় আছে যোৱা চেণ্ডেলযোৰ পিন্ধি আহা কথা ক'লে শুনিবা যোৱা চেণ্ডেলযোৰ পিন্ধি আহা যোৱা যাবা নেকি নোযোৱা ভয় কামুৰিব বাবা আহি সন্ধিয়া ভাত খাবহি সেইকাৰণে কিবা এটা বনাই থওঁ আৰু সপাকে খাই মন লাগিছে সেইকাৰণে ভাবিছোঁ কচু বনাওঁ বনৰীয়া কচু ইয়াত নাহিবা দেই পৰিবা কচু বিলাহী মচুন্দৰ তেনেকৈ বনাওঁ ইয়াতে মানে ধুনীয়াকৈ কেইজোপামান ওলাইছে কমকৈ বনাম আৰু ৰ'বা আৰু কি বনাওঁ কচু বনাম নাহিবা তলত নাহিবা ওপৰত বহি থাকাচোন তাৰপিছত ঢেকীয়া বনাম কি ধুনীয়া শাক এইবোৰ লাগিছে সেইফালেও আৰু আছে সেইফালে চুকটোত পূৰা একদম পূৰা অকণমানি ৰ'বা দেখাই দিওঁ জিলমিৰি খুতৰীয়া পূৰা লাগি আছে এইখিনি ছিঙিম কাইলৈ শাক খাম মচন্দৰী পাত এয়া দিলে একদম কচুখন খাই ভাল লাগে ক'ৰ ভিতৰলৈ যামগৈ মই দেখা নাই বিলাহী ছিঙি আছোঁ এয়া আমি কচুৰ লগত খাম বিলাহী কোনফালে আৰু পকা নাই নেকি মই তাইক কওঁ যে ভিতৰলৈ যোৱা তাই মোক আচাইডাল গৈ আছে ভিতৰলৈ যোৱা আৰু পকা নাই বোলা এয়া খাই যাব নামাৰিবা দেহা মই কান্দি দিম আকৌ বোলা তুমি ইয়াত চেণ্ডেল নিপিন্ধাকৈ আহিছা কাইত লাগিব ধনিয়া পাত আৰু মচুন্দৰী পাত কণ বিলাহী এইফালে ধনিয়া পাত নৰসিংহ পাত দুটামান পিঁয়াজ এইফালে লৈছোঁ আদা নহৰু আৰু এইফালে কচুকেইটা অকণমান সিজাই লৈছোঁ পানীখিনি পেলাই দিম তেতিয়া খজুৱাৰ চান্সটো নাথাকে আৰু এটা বস্তু দেখাই দিম মই বনাবলৈ লৈছোঁ ক্ষীৰ দেহাৰ কাৰণে প্ৰেছাৰ কুকাৰত বনাই পাইছেনে কেতিয়াবা বনাই চাবচোন খাই বহুত ভাল লাগে
চাউলতে মই দেহাৰে গাখীৰ লেক্ট'জেন দি পেলাই বনাইছোঁ আৰু জহা চাউল কেইটামান দিছোঁ, সেইফালে লং ইলাইচি দিছোঁ, তেজপাত দিছোঁ, তাৰপিছত অকণমান কাষ্টাৰ্ড পাউডাৰ দি দিছোঁ, আধা চামুচতকৈও কম আৰু তাৰপিছত এইকেইটা কাজু আৰু কিচমিচো দি দিছোঁ, অকণমান কাজুকেইটা ভাঙি দিছোঁ, তাৰপিছত চেনিও মই একেবাৰে দি দিছোঁ আৰু লাষ্টত নমাওঁতে ঘিউ দি দিম। এতিয়া মই হুইচেল মাৰিব দি দিলোঁ। হুইচেল মই প্ৰায় 10-11টামান মাৰিছোঁ। পূৰা হেৰিখিনি গাখীৰখিনি সৰখিনি ওপৰলৈ উঠি আহিছে। 10-11টামান হুইচেল মাৰি পেলাই আকৌ ঢাকনাখন খুলি পেলাই মই অকণমান উতলাই পেলাই ঘিউ অকণমান দি দিছোঁ। খাই বহুত ভাল লাগিছে, এবাৰ খাই চাবচোন। এইখিনি মোৰ ক্ষীৰ ৰেডি। বিৰাট দেখিবলৈকে একদম পূৰা ধুনীয়া লাগিছে, ডাঠ হৈছে। এয়া খাবলৈও বহুত টেষ্টি হৈছিলে। অকণমান লাষ্টত ঘিউ দি দিছোঁ। দেহাৰ কাৰণে বুলি বনাইছোঁ, মাও খালে ময়ো খালোঁ। খাবলৈ বহুত ধুনীয়া হৈছিলে। এবাৰ যদি নাই খোৱা এনেকৈ খাই চাবচোন। জহা চাউল দি খালে বেছি ভাল লাগে। এয়া ক্ষীৰ আমাৰ তিনিজনীৰ কাৰণে কম হ'ল, আৰু অকণ খাওঁ লাগিছিলে। আজি ভিডিঅ'টো ইমানেই আছিলে। ঠিক আছে তেতিয়াহ'লে আজিলৈ বাই বাই।